সকলো ছাত্ৰ ছাত্ৰীক স্বাগতম জনাইছোঁ। আমি সৰ্বপ্ৰথমে অখণ্ড সংখ্যা কাক বোলে সেই বিষয়ে আলোচনা কৰিম। অখণ্ড সংখ্যা বা ইন্টেজাৰ্ছ। এতিয়া অখণ্ড সংখ্যা কাক বোলে? যে পূৰ্ণ সংখ্যাৰ লগতে ঋণাত্মক স্বাভাৱিক সংখ্যাবোৰক অখণ্ড সংখ্যা বোলে। আৰু এই অখণ্ড সংখ্যাক জেড বা ইংৰাজী আই আখৰেৰে সূচোৱা হয়। এতিয়া তোমালোকে বহি উলিয়াই লোৱা আৰু লিখি লোৱা এই সংজ্ঞাবোৰ কি বুলি কোৱা হয়। চোৱা, প্ৰথম পূৰ্ণ সংখ্যাৰ লগতে পূৰ্ণ সংখ্যাৰ লগতে ঋণাত্মক স্বাভাৱিক সংখ্যাবোৰক ঋণাত্মক স্বাভাৱিক সংখ্যাবোৰক অখণ্ড সংখ্যা বোলে। কি বুজি পালা? যে পূৰ্ণ সংখ্যাৰ লগতে সকলোবোৰ ঋণাত্মক স্বাভাৱিক সংখ্যাবোৰক অখণ্ড সংখ্যা বোলে। পূৰ্ণ সংখ্যা থাকিব লাগিব, লগতে ঋণাত্মক স্বাভাৱিক সংখ্যাবোৰো থাকিব লাগিব। ঋণাত্মক মানে মাইনাছ থকা সংখ্যাবিলাক। এই ঋণাত্মক স্বাভাৱিক সংখ্যাবোৰক একেলগে কি বুলি কোৱা হয়? অখণ্ড সংখ্যা বুলি কোৱা হয়। এতিয়া পূৰ্ণ সংখ্যাবোৰ প্ৰথমে লৈ লওঁ। যেনে পূৰ্ণ সংখ্যা লৈ লওঁ। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0 বা 0। প্ৰথমে আমি শূন্যটো লৈ লৈছোঁ। এইটো চোৱা, 0। এতিয়া 0ৰ সৈতে সকলোবোৰ স্বাভাৱিক সংখ্যাক পূৰ্ণ সংখ্যা বোলে। এতিয়া 0 ল'লোঁ, আটাইতকৈ সৰু পূৰ্ণ সংখ্যা 0। এতিয়া 1 2 3 4 ইত্যাদি এইবোৰ ল'লোঁ। অৰ্থাৎ 1 2 3 4 মানে কি? এইবোৰ +1 +2 +3 +4 +5 এনেকৈ যাব। আৰু লগতে এই পূৰ্ণ সংখ্যাৰ লগতে এইবোৰ হ'ল পূৰ্ণ সংখ্যা। এই পূৰ্ণ সংখ্যাৰ লগতে এতিয়া আমি কি সংখ্যাবোৰ ল'ম? ঋণাত্মক স্বাভাৱিক সংখ্যা ল'ম। অৰ্থাৎ আমি ইফালে ল'ম এতিয়া -1 -2 -3, এইফালে -4 -5 -6 এনেকৈ ঋণাত্মক স্বাভাৱিক সংখ্যাবোৰ ইফালে ল'ব লাগিব। এইটো 0 ল'লোঁ। 0 হৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা। আৰু এইফালে ল'লোঁ আমি +1 +2 +3 +4 +5 +6 এইখিনি। এই 0ৰ পৰা এইফালে হ'ল পূৰ্ণ সংখ্যা। অৰ্থাৎ 0ৰ সৈতে আটাইবোৰ স্বাভাৱিক সংখ্যাক পূৰ্ণ সংখ্যা বোলে। গতিকে 0 ল'লোঁ। 0 লৈ ইফালে আমি গোটেই স্বাভাৱিক সংখ্যাবোৰ লৈছোঁ, ধনাত্মক স্বাভাৱিক সংখ্যা। আৰু এইখিনি হ'ল। এতিয়া ইয়াৰ লগতে ঋণাত্মক স্বাভাৱিক সংখ্যা ল'ম। এতিয়া ঋণাত্মক ল'বলৈ হ'লে কি কৰিব লাগিব? এইফালে যেনেকৈ +1 লৈছিলোঁ, এইফালে -1, এইটো -2 -3 -4 -5 এনেকৈ এইফালে যাব। গতিকে এনেদৰে যিবোৰ সংখ্যা আমি পাওঁ এই সংখ্যাবোৰকে অখণ্ড সংখ্যা বুলি কোৱা হয়। অৰ্থাৎ পূৰ্ণ সংখ্যাৰ লগতে ঋণাত্মক স্বাভাৱিক সংখ্যাবোৰক অখণ্ড সংখ্যা বোলে। এইটো তোমালোকে বুজি পাইছা। এতিয়া দ্বিতীয় কথালৈ আহোঁ, যোগাত্মক অখণ্ড সংখ্যা অৰ্থাৎ পজিটিভ ইন্টেজাৰ্ছ। যোগাত্মক অখণ্ড সংখ্যা বা পজিটিভ ইন্টেজাৰ্ছ বুলিলে কি বুজা? যোগাত্মক মানে বুজি পাইছাই। যোগাত্মক মানে প্লাছ, অৰ্থাৎ ইয়াত মাইনাছ অন্তৰ্ভুক্ত নহয়, গতিকে প্লাছ হ'ব। যোগাত্মক অখণ্ড সংখ্যা মানে হৈছে যোগাত্মক মান বিশিষ্ট পূৰ্ণ সংখ্যাবোৰক যোগাত্মক অখণ্ড সংখ্যা বোলে। অৰ্থাৎ যোগাত্মক মান বিশিষ্ট
ইয়াত বহিত লিখি লোৱা যে যোগাত্মক মান বিশিষ্ট যোগাত্মক মান বিশিষ্ট পূৰ্ণ সংখ্যাবোৰক কি বোলে যোগাত্মক অখণ্ড সংখ্যা বোলে যোগাত্মক অখণ্ড সংখ্যা বোলে দাঁড়ি তোমালোকে বহিত কাক বোলে অখণ্ড সংখ্যা কাক বোলে যোগাত্মক অখণ্ড সংখ্যা কাক বোলে যিবোৰ মই বহিত দি বৰ্ডত দি আছোঁ এইবোৰ কথা বহিত লিখি ল'বা আৰু ঘৰত পঢ়িবা যে যেনে যোগাত্মক অখণ্ড সংখ্যাৰ উদাহৰণ কি হ'ব পাৰে যোগাত্মক মান বিশিষ্ট পূৰ্ণ সংখ্যা কি হ'ব পাৰে যোগাত্মক মানে প্লাছ অৰ্থাৎ +1 +2 +3 ইত্যাদি এইবিলাক হৈছে যোগাত্মক অখণ্ড সংখ্যা যেনে 1 2 3 4 ইত্যাদি অৰ্থাৎ 1 মানে +1 2 মানে +2 3 মানে +3 4 মানে +4 ইত্যাদি এই যোগাত্মক মান বিশিষ্ট মানে প্লাছ যোগাত্মক মানে যোগ অৰ্থাৎ প্লাছ এই প্লাছ চিন থকা যিবোৰ পূৰ্ণ সংখ্যা এই পূৰ্ণ সংখ্যাবোৰকে কি বুলি কোৱা হয় যোগাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয় এবাৰ আহোঁ বিয়োগাত্মক অখণ্ড সংখ্যা বা নেগেটিভ ইন্টিজাৰ্ছ কাক বোলে বিয়োগাত্মক এটা বিয়োগাত্মক কি বুজায় বিয়োগাত্মক শব্দটোৱে মাইনাছ বুজায় অৰ্থাৎ ঋণাত্মক মান বিশিষ্ট পূৰ্ণ সংখ্যাবোৰক ঋণাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয় এটা লিখি লোৱা ঋণাত্মক মান বিশিষ্ট ঋণাত্মক মান বিশিষ্ট মানে মাইনাছ থকা ঋণাত্মক মান বিশিষ্ট পূৰ্ণ সংখ্যাবোৰক কি বোলে ঋণাত্মক অখণ্ড সংখ্যা বোলে ঋণাত্মক অখণ্ড সংখ্যা বোলে বুজি পাইছা যেনে ইয়াৰ উদাহৰণ কি হ'ব পাৰে -1 -2 -3 -4 ইত্যাদি এইবিলাক হৈছে বিয়োগাত্মক অখণ্ড সংখ্যা যেনে -1 -2 -3 -4 ইত্যাদি এই সংখ্যাবোৰক কি বুলি কোৱা হয় বিয়োগাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয় অৰ্থাৎ যোগাত্মকে প্লাছ বুজায় যোগাত্মক অখণ্ড সংখ্যা মানে কি য'ত যোগাত্মক অৰ্থাৎ প্লাছ যোগ বুজায় সেইবিলাক হৈছে যোগাত্মক অখণ্ড সংখ্যা আৰু বিয়োগাত্মক মানে য'ত বিয়োগ চিন আছে অৰ্থাৎ মাইনাছ আছে যে -1 -2 -3 -4 এইবিলাক হৈছে কি আমাৰ বিয়োগাত্মক অখণ্ড সংখ্যা বা নেগেটিভ ইন্টিজাৰ্ছ Forget what they doing, keep on doing.